खुलुमबाय स्टुडिअ रबिन बसुमतारी आरो बे समाव लानानै फैदों उदालगुरि टंलानिफ्राय मोनसे गिदिर रादाब उदालगुरि टंलानिफ्राय लानानै फैबाय बे समनि मोनसे मुगैथाव आरो लाजिनांथाव जाथाय फोरोंगिरि बुंब्ला जों जोंनि नैथि बिमा बिफाखौनो बुंजायो जाय गियान एबा माखासे सोलोंथाइखौ बिमा बिफाया जोंनो होजोबनो हाया बिमा बिफाया गथ'खौ खाङो बायो फेदेरो फोलावो नाथाय फोरोंगिरिया बिमा बिफानि माखासे होनो हायै गियानखौ होयो जायखौ जोंनि नैथि बिमा बिफा होननानै बुंनो हायो नाथाय उदालगुरि टंलानि मुरमेला गुदि फरायसालिया नुजाथिदों फोरोंगिरिनि मुङाव सासे देहानि लुबैसुला आखुनि फोरोंगिरि नंगौ उदालगुरि टंला मुरमेला गुदि फरायसालियाव फोरोंगिरि आब्दुल आलीनि मुगैजाथाव आखु उन्दै फरायसुलिखौ आथोनारि गाज्रि आखु दिन्थिनायनि गोख्रों अजद फोरोंगिरि आब्दुल आलीनि हेंथायै 10 बोसोर बैसोनि 5 थाखोआव फरायनाय फरायसुलिनि सायाव आथोनारि गाज्रि आखु दिन्थिनायनि सायाव गोख्रों अजद आब्दुल आलीनि हेंथायै जायनि जाउनाव उन्दै फरायसुलिया फरायसालियाव थांनो गोसो जायाखैमोन फरायसुलिनि बेफोरबायदि बानाय गिनायखौ नुनानै नखरनि सुबुंफोरा गुबै जाहोनखौ सोंदोंमोन फरायसुलिनाव अब्ला बिथांमोना फोरोंगिरिनि गाज्रि आखुनि सोमोन्दै मिथिनो मोनो आरो फोरोंगिरिनि बेफोरबायदि गाज्रि आखुआ सोराङाव फैनाय लोगो लोगो नखरनि सुबुंफोरा फरायसालिनि बिबानगिरि पानेरि ओनसोलनि बैसोगोरा आरो रायजो राजाफोरनो खौरां हरो उनाव सुबुंफोरा फरायसालियाव ज' जानानै फोरोंगिरिखौ सोंथि खालामनानै बुदला बुसि खालामो आरो साजा होयो लांसुनिया फोरोंगिरि आब्दुल आलीखौ जोबनायाव पानेरि पुलिसनि आखायाव गथायना होयो फोरोंगिरि आब्दुल आलीखौ आरो जाथायखौ बिथा खालामनानै सैनांनाय नखर आरो पानेरि ओनसोलनि ट्राइबेल फरायसा गौथुमा दायनिगिरिखौ गोख्रों साजा होनांगौ होननानै दाबि खालामो एलपी स्कुल मुरमेला তাৰপিছত মই মাইনা কৈছোঁ স্কুলত যা মাইনা কৈছি মই নাযাম মা মোক এনেকৈ বুকুত লাৰি থাকে হাত সোমাই থাকে এনেকৈ কোন মই কৈছোঁ কিয় নাযা মা নাযা মোক স্কুলত ছাৰ এনেকৈ তাৰপিছত মই কৈছোঁ মাৰছোঁ চলিটো তই কিয় স্কুলত নাযা আজি মই ইমান কষ্ট কৰোঁ বাগানত যাওঁ তোক হাতাতে ওলাই যাওঁ মই হাতাতে বাগানত যাওঁ নহা মানুহ আমাৰ একো নাই এনেকৈ কৈছোঁ আমিতো বেছি দূৰত দিব নোৱাৰোঁ স্কুল গাঁৱতে স্কুল ওচৰত আছে যা তাৰপিছত চলি কৈছি মা মই নাযাওঁ মোক কেনেকৈ কৰি থাক সদায় কৰে এনেকৈ কৈছে তাৰপিছত মই কৈছোঁ চলিকটো মাৰছোঁ তই সদায় কৰি থাকে তই ক'বা লাগে তোৰ মা নহয় নেকি তাৰপিছত চলি কৈছে মোক মাৰবা ক'বা দিয়া নাই ছাৰে মোক মাৰবো বোলে হা এনেকৈ বোলে হাত সোমাই এনেকৈ লাৰি থাকে এনেকৈ কৈছে চলিটোৱে তাৰপিছত মই কৈছোঁ বাইদেউহঁতক কৈছোঁ যচোন মই বাইদেউ কোৱা নাই বুলি কৈছোঁ বাইদেউ কৈছোঁ বাইদেউ কোৱা নাই ক'বা দিয়া নাই বুলি বাইদেউ হেড বাইদেউ বুলি কৈছে হেড বাইদেউ ক'বা দিয়া নাই তাৰপিছত এইটো আমি বেছি দিন গম পোৱা নাই বুধবাৰে গম পাইছোঁ বুধবাৰে গম পোৱাৰ কাৰণে কালি আহিছোঁ কালি 10 বছৰ হৈছে ছোৱালীটো 5 অঁ স্কুলখনৰ কি নাম আৰু মাষ্টৰৰ কি নাম মাষ্টৰটো কিবা স্কুলখনৰ কি নাম মুৰমেলা হাই কিবা বিদ্যালয় হয় ইয়াতে পঢ়ে আপোনাৰ ছোৱালীয়ে ইয়াতে পঢ়ে ইয়াৰে মাষ্টৰজনে বেয়া টাচ কৰে মানে বেয়া টাচ কৰে মাষ্টৰে তাৰপিছত আজি গম পোৱাৰ পিছত ইয়াতে আহিছিলে স্কুলত নাযাওঁ বুলি কান্দি আছে আহাই নাই স্কুলত নাহে স্কুলৰ নাম ক'লিয়ে কান্দি থাকে চলে আজি কি হ'ল গম পাই মাষ্টৰক সুধিছিলে নেকি আহি মাষ্টৰক সুধিছোঁ কালি মাষ্টৰে কৈছে মোৰ নিজৰ চলি নিচিনা ব্যৱহাৰ কৰিলে চলি নকয় নহয় নঠগায় কি পুৰুষ আছে চিচি কেমেৰা লগা ইমান পুৰুষ বিচাৰি আছে যদি চিচি কেমেৰা লগা চলি নামান স্কুলত ছাত্ৰৰ কিবা মোবাইল লৈ নাহে নহয় মোবাইলে আমাক ছাৰে এনেকৈ মোবাইল আমাক ভিডিঅ' কৰিব দিব বুলি এন্তক বোলে পুৰুষ লাগে কি পুৰুষ লাবা লাগে না মান চলিটো মৰি যাৱা নাই না কিচাপ কৰিব নোৱাৰে মোক কৈ আছে মায়ে যাচোন মই একলাই মানুহ দেউতাকো নোৱাৰে মই যা ছোৱালী পানী লৈ আনবি মই বাগানত যাওঁ মা নৰোঁ মই বুকু বিহাই আছে কিয় বিহাই আছে মোক ছাৰে এনেকৈ লাৰি থাকে আৰু মা মোক কিয় বা কিচাপ কৰিব নোৱাৰোঁ মোক বিহাই থাকে বুলি কৈছে হাত ভৰাই ছাৰে এনেকৈ কৈছে ছাৰে ছাৰক কিবা একেবাৰে নালাগে আমাক কেছ দিলেও হ'ল আমাক একেবাৰে নালাগে ছাৰক আমাক ন্যায় লাগে আমাক পুলিচে এতিয়া ৰাইজে এতিয়া ন্যায় লাগে বুলি কৈ আছে ৰাইজে এইকেইটা কৈ আছে আমাক লৈ গ'ল মই প্ৰেচিডেণ্ট দায়িত্বত আছোঁ তাৰমানে মুৰমেলা LP স্কুলত তাৰমানে যেনিবা আজি হঠাৎকৈ আমাৰ মুৰমেলা LP স্কুলৰ কিবা হৈছে এইটো তাৰমানে ছাৰে বোলে কি সৰু ছোৱালী এটা যেনিবা বেয়া কাম তাৰমানে ধৰা ধৰি কৰিছিলে আৰু এইটো তাৰমানে ইয়াৰ কাৰণে তাৰমানে ৰাইজৰ মানুহকেইটাও আহিল গম পাই কিনি আহিল তাৰপিছত ইয়াতে সুধি হ'ল তাৰপিছত আৰু
হয় বোলে আমিও গেছিলোঁ তাৰমানে ছোৱালী ঘৰত তাৰপিছত আহি যাওঁতে আমি সুধিলোঁ আৰু তাৰমানে কি কথাটো হয় না নহয় বোলে তাৰমানে কথাটো হয়ে তাৰপিছত আৰু আহি পিনি স্কুলত আমি গম পালি আৰু স্কুলত আহি এটা অভিযোগ আহি আছে যে ইয়াৰ পূৰ্বেও তেওঁ এনেকুৱা কাম কৰি আছিলে আৰু স্কুল কৰ্তৃপক্ষই গম পোৱা বুলি কৈছিলে কিন্তু ঢাকি ৰাখিছিলে কি ক'ব এইটো তাৰমানে আগতে কিবা হৈছিলে এনেকুৱা শুনা কৈছিলে আৰু যেনিবা এইটোতো প্ৰুফ পোৱা নাছিলে আৰু যেনিবা বাইদেউগিলাতো এছামিছ ছাৰ দুটা আছে এছামিছ মিডিয়ামৰ ছাৰ দুটা আছে আৰু বড়ো মিডিয়ামৰ ছাৰ দুটা আছে বাইদেউ দুটা আছে সিহঁততো আৰু বাইদেউ সিহঁততো আৰু বড়ো মিডিয়ামত থাকে আৰু সিহঁতৰ দুটা ছাৰকেইটা এছামিছ মিডিয়ামত থাকে সিহঁতে আৰু হেড ছাৰটো আৰু স্কুলৰ কাম থাকে বহুত অফিচত দৌৰা দৌৰি কৰিব লগা হয় সেইকাৰণে তাৰমানে সি আৰু অকলে হৈ যায় সি কি কাম কৰে কি নকৰে তাৰমানে বাইদেউকেইটাওতো গম নাপায় সেইকাৰণে তাৰমানে এই দিনা ব্যৱস্থা লোৱা নাছিলে আৰু সেইকাৰণে এতিয়া পৰিচালনা সমিতিৰ আপুনি সভাপতি হয় সভাপতি হিচাপে এতিয়া কি বিচাৰিব আপুনি চকুৰ সন্মুখতে দেখিলে এনেকুৱা এটা নিৰ্লজ্জ কাণ্ড মই ক'ব বিচাৰোঁ যে যেনেকুৱা যে ছাৰে যেনেকুৱা ব্যৱহাৰ কৰিছে সেইটোতো তাৰতো কিবাটো পাবই লাগিব শাস্তিটো পাবই লাগিব কি বিষয়ৰ মাষ্টৰ আছিলে তেখেতে এছামিছ মিডিয়ামৰ কি নাম আছিলে হুছেইন আলী ন কি আছিলে নামটো তেখেতে ইয়াতে থাকে নে ক'ৰবাত তাৰ কিবা তামোল কিবা মুছল পৰা আহিবলৈ কৈছিল আৰু বয়সটো মানে 10 বছৰমান হ'ব পাৰে ক্লাছ 5 ক্লাছ 5 ছোৱালীজনীৰ চিকিৎসাৰ কাৰণে আপোনালোকে তেওঁ পেচাব কৰিব পৰা নাই চিকিৎসাৰ কাৰণে আপোনালোকৰ পৰিচালনা সমিতিৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱা হ'বনে এইটো তাৰমানে আলোচনা কৰি পিনি কিবা ব্যৱস্থা এটা ল'ব লাগিব হয় আজি ৰাতিপুৱা আমাৰ পানী আঞ্চলিকৰ আশা হৈ ক'ব বিচাৰোঁ আৰু ৰাতিপুৱা আমাক ফোন কৰিছিলে ফোন কৰাৰ পিছত আমি গম পালোঁ আৰু ৰাইজেও ফোন কৰিছিলে আমাৰ বড়ো ভাই ৰাইজে তেওঁলোকেও ফোন কৰিছে আমাক জনাইছে যে এটা বেয়া স্কুলত কাণ্ড হৈছে আপোনালোকে আহিব লাগিব সেইমতে আমি মুৰমেলা এম.ই. স্কুলত আহিলোঁ আৰু এল পি স্কুলত আহিলোঁ চালোঁ বড়ো ৰাইজে আৰু আমাৰ আদিবাসী ৰাইজে আমাৰ আদিবাসী আৰু বড়ো ৰাইজে ইয়াতে পঢ়ে ল'ৰা ছোৱালীবিলাক পঢ়ে তো আমাৰ এটা আদিবাসী ছোৱালী সৰু বাচ্চা মোটামুটি 10 বছৰমান হ'ব তেওঁ মানে অশ্লীলভাৱে ব্যৱহাৰ কৰে আৰু মাষ্টৰটোৰ নাম হ'ল আব্দুল আলী তেওঁ আগৰ পৰাই মানে এনেকুৱা কৰি আছিল আৰু সেই মৰ্মে আজি যিহেতু দুদিনৰ আগতে আৰু হৈছিল আৰু সেই মৰ্মে আজি গোটেইখিনি ৰাইজে ওলাই আহিছে আৰু ৰাইজে আহি আলোচনাৰ মাধ্যমেদি তাক পুলিচৰ আগত গোটাই দিলে ইয়াৰ আগতে এনেকুৱা ঘটনা ঘটাইছিলে হয় আগতেও ঘটনা ঘটিছে বুলি গম পাওঁ 2-3 মাহ আগতে ঘটনা ঘটিছে আৰু তেতিয়া এই বস্তুটো ফাটি উঠা নাই আৰু বাচ্চাটোও মানে ভয় কৰি আছিল কাকো ক'ব পৰা নাই বৰ্তমানতো আমি একেজনৰ ছোৱালীকে গম পাইছোঁ আৰু আগত যদি কাবাক কৰিছে এইটো এতিয়ালৈকে ওলোৱা নাই আৰু সেই মৰ্মে মানে আমাৰ বাচ্চাটো মানে ভয় খাই গৈছে আৰু স্কুলত অহা নোহোৱা হৈছে আৰু আজি তাৰিখত ইমান ধুনীয়া স্কুল দিছে কিন্তু টিচাৰবিলাক কিছুমান টিচাৰৰ কাৰণে গোটেই গাঁৱৰ আৰু স্কুলৰ বদনাম হয় এইটো আমি নিবিচাৰোঁ যাতে স্কুলো ভাল চলক আৰু ভাল টিচাৰ দিয়ক আমি এইটোৱে কামনা কৰোঁ চৰকাৰী বিদ্যালয় হয় চৰকাৰী বিদ্যালয় হয় আৰু চৰকাৰী বিদ্যালয় হ'লেও আমাৰ স্কুলখনৰ টিচাৰবিলাক কমচে কম ভাল হ'ব লাগে আৰু স্কুলটো ভাল আছেই এতিয়া কি বিচাৰে যে সংগঠন হয় বা ৰাইজৰ হয় বা পৰিয়ালৰ হয় কি বিচাৰে সংগঠন হয় ৰাইজৰ হয় আৰু পৰিয়াল হয় আমি এইটো বিচাৰোঁ যে আমাৰ যিখন টিচাৰ ইয়াত আছিলে তেওঁ যাতে ইয়াৰ পৰা আৰু নাৰাখে আৰু আইনগতভাৱে